নমস্কাৰ ভাল লাগিছে কালি সকলোৱে মাদাৰ্ছ ডে উইচ কৰিছে ফেচবুকত মানে মই সকলোৱে ফটোবোৰ চাই ফুৰিছোঁ কাৰণ ক'বতো নোৱাৰি ন কাইলৈ কোনগৰাকী গৈ আকৌ মোৰ শাহুৱাই ওলাইগৈ এইখিনি চাই থাকোঁতে মই এজনী ছোৱালী দেখিলোঁ নহয় সেইজনী তাই বাবুচনাৰ মাকৰ ফটোখন দি পেলাই হেপী মাদাৰ্ছ ডে উইচ কৰিছে মোৰো কৃষ্ণ কৃষ্ণ হৰা বোলো হৰা তোমাৰ ঘৰত গম পায়নে না তোমাৰ ঘৰত গম পায়নে তুমি যে এইবোৰ কাণ্ড কাৰখানা কৰি আছা ফেচবুকত না সেইটো বাদ দিছোঁ তোমাৰ সোনা বাবুৱে গম পায়নে যোৱা বছৰ যে তুমি কাৰোবাক বেলেগৰ মাকৰে ফটো দি পেলাই হেপী মাদাৰ্ছ ডে উইচ কৰিছিলা পায়নে তাৰপিছত ভাবিলোঁ ইহঁতিয়ে যেতিয়া এইবোৰ কৰি আছে মই বোলো মোৰ মাক হেপী মাদাৰ্ছ ডেটো উইচে কৰি দিওঁ হয়নে নহয় মা ওচৰলৈ গ'লোঁ বোলো মা হেপী মাদাৰ্ছ ডে ক'বলৈহে পালোঁ মা আৰম্ভ মায়ে নুশুনিলে ভালকৈ চাগে মই কি ক'লোঁ বোলে কিহৰ হেপী মাদাৰ্ছ ডে ফাদাৰ্ছ ডে কিহৰ হেপী মাদাৰ্ছ ডে হে আজি বিয়া পতা নাই যে উইচ কৰিছ দেখিম নহয় বিয়া পতাৰ পিছত কিমান দিন তই মোক মাদাৰ্ছ ডে ফাদাৰ্ছ ডে উইচ কৰ ভণ্টিয়ে ক'লে বোলে মা এটা দিন থাকে সেইটো মাদাৰ্ছ ডে এটা দিন থাকে সেইটো ফাদাৰ্ছ ডে সেই দিনকেইটাতহে উইচ কৰে মা আকৌ আৰম্ভ ফকতীয়া ছোৱালী তই মোক জ্ঞান দিবলৈ আহিছ তই মোক জ্ঞান দিবলৈ আহিছ কেইদিন হৈছে তোৰ জন্ম হোৱা কেইদিন হৈছে এইখন পৃথিৱীলৈ মই আগত আহিছোঁ বুজিছ মোৰ এইখন ঘৰলৈ বিয়া হৈ অহাই 25 বছৰ হ'ল বোলো হ'ল আকৌ তই তেতিয়াহ'লে তই বোলে মোক বোলে জ্ঞান দিবলৈ আহিছ যে তই কি জান কি তই যাই জান কি তাই মোক জ্ঞান দিয়ে বিয়াৰ পিছত চাম নহয় আগদুৱাই দি শহুৰ আগত সোমাই পিছ দুৱাই দি আকৌ মোৰ ঘৰত থৈ যাবহি মোক কথা শিকাবলৈ আহিছে বোলো মা ব্ৰেক মাৰা কথা মাদাৰ্ছ ডে চলি আছিলে তুমি গৈ তাই ডিভ'ৰ্চ ডে পাই গ'লাগে মা হয়তো মুখত সকলো সময়তে গালিয়ে কিন্তু তথাপিতো তেওঁলোকৰ সেই গালিখিনিৰ মাজত লুকাই থাকে আমাৰ প্ৰতি থকা সেই মৰমখিনি গতিকে সকলো মালৈ মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মাদাৰ্ছ ডে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ নতুনকৈ ইউটিউবত আহিছোঁ গতিকে এনেকুৱা কণ্টেণ্ট কেনেকুৱা লাগে মই নাজানো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা এই বেল আইকনটো দবাবলৈতো একদমেই নাপাহৰিব